এতিয়া আপোনালোকৰ ৰেড ফৰ্ট দেখুৱাম এতিয়া আজি আমাৰ ডে কিমান নাজানো ঘূৰি পিনে পিছত কৈ দিম এইটো চাওক ৰেড ফৰ্টৰ বিষয়ে আমি আপোনাক জনাম বাৰু অলপ ভিতৰলৈ দেখাম দেখিছে কিমান ভিৰ এতিয়া প্ৰায় 1মান বাজিছে ডে 7 অঁ আজি আমাৰ ডে 7 বলক ৰেড ফৰ্টৰ ভিতৰত এণ্ট্ৰি লৈ আছোঁ দোকান আছে ইয়াৰ ভিতৰত ভাবিছিলোঁ যে কিবা পৌৰাণিক জেগা টাইপৰ হ'ব ইয়াৰ ভিতৰত কোনো বজাৰহে আছে আধা ঘণ্টা এঘণ্টা টিকেটৰ লাইন পাতি লাষ্টত আমি অনলাইন টিকেট কৰিলোঁ অনলাইন টিকেট কৰি আহিলোঁ কিন্তু ইয়াত আহি আমি গম পাইছোঁ যে ইয়াত আপোনাৰ হেৰিহে আছে কি বুলি কয় ভিতৰচোন বজাৰহে এগাল তাৰপিছত মানে ৰেড ফৰ্টটো চবতকৈ বেছি ভাল পাইছে ইয়াৰ মানে কি প্ৰথমতে আপোনাৰ বজাৰখন আছেতো তাতে কাণফুলি জুৱেলাৰী পায় কৈছে বোলে আৰু ৰেড ফৰ্ট নেদেখালেও হ'ব বোলে হৈ গ'ল ৰেড ফৰ্ট আৰু যিডাল কাণফুলি যিডাল নেকলেছ পায় সেইডালে তাই মানে ইমান বছৰৰ পৰা বিচাৰি আছিলে মানে ইমান দিনৰ পৰা কৰি থকা ৰিচাৰ্জটো মানে মূল শেষ মানে ইয়াতে হয় মানে বলক আৰু দেখাই আছোঁ সকলোৱে ফটো চেলফি লোৱাত বিজি হৈ আছে গতিকে আমি এতিয়া সেই যে ৰঙা ঘৰত দেখিছে তালৈ যাম আৰু তাত দেখুৱাম আপোনালোক কি কিনো আছে গতিকে বলক গৈ থাকোঁ দেখিছে আপুনি এইটো হোৱাইট কালাৰ যিটো দেখিছে এয়াত আচলতে এইটো চাহ এখন হিংসাখন আছিলে ইয়াত বেৰিয়াৰ লগাই থৈছে ৰৌপডাল ভিতৰলৈ যাব নাপায় নহ'লে ওচৰত দেখালোঁ হবে সেইটো চব ইয়াতে বোলে ৰজা বহিছিলে আৰু এইখন ফিল্ড আছিলে এইখন সন্মুখত এইপিনে এখন ফিল্ড আছিলে এইফালে ফিল্ডখন এইখন মানে তেওঁ এনজয় কৰিছিলে বহি লৈ পিনে ৰেড ফৰ্টৰ ভিতৰলৈ সোমাই বজাৰ কৰি মেলি অলপমান বহিছোঁ বাহিৰৰ পৰা ৰেড ফৰ্টটো মানে গমেই নাপায় যে ভিতৰত ইমানখিনি স্পেচ আছে এতিয়া ভিতৰলৈ সোমোৱাৰ পিছত দেখিছোঁ চবফালেচোন গছ গছনি ধেৰ দেখিলে আচলতে পুৰণা কিবা কিলা হ'ব নিচিনা লাগে বাহিৰত যিমান ভিৰ ভিতৰত সিমান খালী তাজমহল চাহজাহানে বনাইছিলে ৰেড ফৰ্টটো চাহজাহানে বনাইছিলে মোগল ফিফ্থ মোগল এম্পায়াৰ আছে মানে এইটো বনোৱা ইমান ভাল নহ'ল মানে কনচাৰ্টটো ভাল লাগিলে না আৰু এটা বনালে 1638ত বনাইছিলে এইটো দেখিছে কিমান মনত আছে ৰেড ষ্টন আৰু মাৰ্বল বনাইছিলে নেটটো থাকিলে বৰ সুবিধা হয় ৰেড ষ্টন আৰু মাৰ্বল দি বনাইছিলে গোটেই ৰেড তথাপিতো কথাটো সঁচা হয় যেতিয়া বনাইছিলে এইটো মানে
আমাৰ যেনেকে ৰাষ্ট্ৰপতি ভৱন থাকে তেনেকে তেওঁলোকৰ তাৰমানে মোগল এম্পায়াৰ সকলৰ তাৰমানে তেওঁলোকৰ নিজৰ ৰেচিডেন্স আছিলে, ৰয়েল ৰেচিডেন্স আছিলে। এইটো সিহঁতৰ ৰাষ্ট্ৰপতি ভৱন আছিলে। ৰাষ্ট্ৰপতি ভৱন আছিলে। ইয়াত যে আপুনি সেই টিপৰ ওপৰ যে টিপটো দেখিছে সেই চুকৰ চব সেইটো সোণ হয় আচলতে। এই গোটেই বিল্ডিংটো বোলে আগতে সোণৰ আছিলে, এতিয়াও তাত কিছুমান মানে সোণৰ অৱশেষ লগাই থোৱা আছে। আপোনালোকে এইটো ওচৰৰ পৰা চাই দেখিব কিছু সোণৰ অৱশেষ লগাই থোৱা আছে, কিন্তু এতিয়া নাই আৰু। বহুত ষ্টাইলিছ হয়, ওচৰৰ পৰা চালে গম পাব। মানে বহুত পেটাৰ্ণ বনাই থোৱা আছে ৱালবোৰত। ইয়াত আগতে পানী আছিলে, এইখিনি মানে ৰজাই আগতে চব মস্তি কৰিছিলে, যিমান মানে কৰিবলৈ আছিলে। এই মাজত থাকি পিনে তেওঁ মানে ইয়াত এনজয় কৰি থাকিছিলে আগতে। আৰু চবফালে কিলা, সৰু সৰু কিলা বনাই থোৱা আছে। সৰু সৰু কিলা এইফালে পিছফালে আৰু 2-3টা মিউজিয়াম আছে। এটা সেই পিছফালে আৰু এটা সেইকেইটা দেখিছে হোৱাইট কালাৰ যিকেইটা, গোটেইকেইটা মিউজিয়ামে হয়। মিউজিয়াম এইটো লাষ্ট মমেণ্টত আকৌ আমি সোমোৱাৰ ডিচিশ্যন ল'লোঁ, আকৌ আহি নাথাকোঁ, গতিকে সেইকাৰণে আকৌ এবাৰ আপোনাক দেখাই দিছোঁ। দেখাই দিছে তিনিটা আপোনাৰ মিউজিয়াম আছে, গতিকে আমি এতিয়া গোটেইকেইটালৈ নিনো আৰু এটাতে আপোনাক দেখাইছোঁ। এনেকুৱা ধৰণৰ পেইণ্টিং পাব ইয়াত, বিভিন্ন ধৰণৰ কিবা কিবি লিখা আছে, সেইবোৰ চব দেখিছে। সেইবোৰ কিবা কিবি আপোনাৰ আগৰ হিষ্ট্ৰীৰ কথা লিখি থোৱা আছে, গতিকে তাৰ বাহিৰে বেলেগ একো নাই বুলি কৈছে। এই ইমান দূৰলৈ আহিলোঁ, এটা ফইনাৰ লগত আমি এটা ভিডিঅ' কৰিব নাপালোঁ বা আজি। ফইনাৰ লগত এটা ভিডিঅ' কৰিব নাপালোঁ। এই ফইনাৰবোৰ ইমান বগা কেনেকৈ থাকিব? সেই চব পিছফালে কিমান বগা দেখিছে? চুলি লগাই আপোনাৰ পাউডাৰ লগাই নাথাকে ভাবিছে। মানুহ দেখিছে গাঁও বুলি ক'লে চব ওলাই আহিলে, ভৰি বিষাইছে বোলে। এতিয়া আকৌ চব খাওঁ এয়া আমাৰ হ'ল আৰু ৰেড ফৰ্ট চাই। এতিয়া যামগৈ 5টামান বাজিলে ন? 5টামান বাজিলে, দেৰি হ'ল আৰু অলপ জেগা আছে দেখাবলৈ, কিন্তু এইখিনি ইয়াত কভাৰ কৰিব নোৱাৰিলোঁ আৰু। তথাপিতো আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। ভৰি বিষাইছে, মানসিক মূৰো বিষাইছে। অঁ, আৰু যদি ব্লগটো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া এটা সামৰিছোঁ, বাই।